চেষ্টা কৰিছো অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ পুনৰ তালিকা প্ৰকাশ পাব সেকেন্ড লিষ্ট ওলাব আৰু 300 প্ৰাৰ্থীক লৈ সাজু হৈছে অসম চৰকাৰ আৰু যিকোনো মুহূৰ্তত 24 ঘণ্টাৰ ভিতৰতে প্ৰকাশ পাব পাৰে ফলাফল এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ আপডেট খবৰ পুনৰ প্ৰকাশ পাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল যি পৰীক্ষা অনুষ্ঠিত হৈছিল হাজাৰ হাজাৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল পুনৰ প্ৰকাশ পাব কাট অফ মাৰ্ক একে থকাসকলৰ ফলাফল ঘোষণা কৰা হ'ব বহু অভিযোগ উত্থাপন হৈছিল যে কাট অফ মাৰ্ক একে অহাৰ পাছতো ফলাফল প্ৰকাশ পোৱা নাছিল বহু প্ৰাৰ্থীৰ আৰু 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ পাব ফলাফল আৰু নিৰ্ধাৰিত কাট অফ লাভ কৰাৰ পিছতো বঞ্চিত হৈছিল চাকৰি পোৱাৰ পৰা বঞ্চিত হৈছিল বহু প্ৰাৰ্থী আৰু একে কাট অফ যিখিনি কাট অফ লাগে সেই একে কাট অফ থকাৰ পাছতো বঞ্চিত হৈছিল বহু প্ৰাৰ্থী আৰু দ্বিতীয়খন তালিকা প্ৰকাশ কৰা হ'ব বুলি জনাইছিল অসম চৰকাৰে তাৰ পাছতে 300 প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে আৰু সাজু হৈছে হিমন্ত চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নহয়তো আজি ৰাতিৰ ভিতৰত নহয়তো কাইলৈৰ ভাগত প্ৰকাশ পাব পাৰে এই ফলাফল আৰু সেই ফলাফলৰ পাছতে 3 ছেপ্টেম্বৰ মাজত মাত্ৰ দুটামান দিন 3 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে কোনো ধৰণৰ ৱেটিং লিষ্টৰ ব্যৱস্থা কৰা নহয় পুনৰ প্ৰকাশ পাব আৰু প্ৰকাশ পাব 300 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব ফলাফল ঘোষণা কৰা হ'ব 300 প্ৰাৰ্থীৰ আৰু কাট অফ মাৰ্ক যেহেতু একে আছিল আৰু বহু প্ৰাৰ্থী বঞ্চিত হৈছিল যিমানখিনি কাট অফ লাগে তৃতীয় বা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে যিখিনি নিৰ্ধাৰিত কাট অফ দিছিলে ফাইনেলত সেই ফাইনেলৰ কাট অফ মাৰ্ক বহু প্ৰাৰ্থীৰ একে আছিল কিন্তু বহু প্ৰাৰ্থী বঞ্চিত হৈছিল আৰু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে সকলো চালি জাৰি চাই যিসমূহ প্ৰাৰ্থী বঞ্চিত হৈছিলে সেকেন্ড লিষ্ট উলিওৱা হ'ব তাৰ পাছত আজি অসম চৰকাৰৰ পৰা এটা তথ্য অনুসৰি এটা খবৰ অনুসৰি দ্বিতীয়খন তালিকা প্ৰকাশ পাব পাৰে আজি নিশাৰ ভিতৰত নহয়তো কাইলৈৰ দিনৰ ভাগত তালিকাৰ প্ৰকাশ পাব আৰু 300 প্ৰাৰ্থীৰ তালিকালৈ সাজু হৈছে অসম চৰকাৰ আৰু সেই 300 প্ৰাৰ্থীক 3 ছেপ্টেম্বৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব তেওঁলোকক চাকৰি দিয়া হ'ব কোনো ধৰণৰ ৱেটিং লিষ্টৰ ব্যৱস্থা ৰখা নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে যে চাকৰি ক্ষেত্ৰত কোনো ধৰণৰ ৱেটিং লিষ্ট নাথাকে হয়তো সেকেন্ড লিষ্ট প্ৰকাশ পাব পাৰে আৰু বহু প্ৰাৰ্থী তালিকা কাট অফ মাৰ্ক একে থকাৰ পাছতো তেওঁলোকে বঞ্চিত হৈছিল বা তেওঁলোকৰ ফলাফল ওলোৱা নাছিল এটা সেকেন্ড লিষ্ট এখন তৈয়াৰ হৈছে সেই হয়তো আজি নহয়তো কাইলৈৰ পুৱাৰ ভাগত সেই কাট অফ মাৰ্ক থকা 300 প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা হৈ উঠিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 22,000 নিযুক্তি আৰু পুনৰ ঘোষণা কৰিছে ইতিমধ্যে অহা মাহত ইয়াৰ বিজ্ঞাপন ওলাব আৰু যিসমূহ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ৰিজাল্ট ঘোষণা কৰা হৈছিলে বহুতে চাকৰি পালে আৰু একে কাট অফ মাৰ্ক থকা বহু প্ৰাৰ্থী বঞ্চিত হৈছিলে আৰু সেই প্ৰাৰ্থীসকলৰ ভিতৰত 300 প্ৰাৰ্থীৰ তালিকালৈ সাজু হৈছে হিমন্ত চৰকাৰ আৰু 24 ঘণ্টাৰ ভিতৰতে হয়তো সেই তালিকা প্ৰকাশ পাব পাৰে ৰিজাল্ট দিব পাৰে সেকেন্ড লিষ্ট উলিওৱা হ'ব প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে হয়তো আজি নিশাৰ ভিতৰত কাইলৈ দিনৰ ভাগত অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত সেই তালিকা প্ৰকাশ পাব ফাইনেল ৰিজাল্ট প্ৰকাশ পাব চূড়ান্ত তালিকালৈ সাজু হৈছে অসম চৰকাৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড ৰিজাল্টৰ যি একে কাট অফ মাৰ্ক থকাৰ পাছতো বহু পৰীক্ষাৰ্থী বহু প্ৰাৰ্থী বঞ্চিত হৈছিলে তেওঁলোকৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ পাব এই ফলাফল আৰু চূড়ান্ত তালিকালৈ 300 প্ৰাৰ্থীৰ চূড়ান্ত তালিকালৈ ইতিমধ্যে সাজু হৈছে হিমন্ত চৰকাৰ মুঠৰ ওপৰত ৱেটিং লিষ্টৰ ব্যৱস্থা কৰা নহয় মুখ্যমন্ত্ৰীগৰাকীয়েও বাৰে বাৰে কৈ আছিল আৰু নিৰ্ধাৰিত কাট অফ যিসকলৰ আছিল সেইসকল কাট অফ থকা যুৱক যুৱতীয়ে চাকৰি পোৱা নাছিলে আৰু তেওঁলোকৰ বাবে দ্বিতীয়খন তালিকা প্ৰকাশ কৰা হৈছিল সংবাদমেল জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কেইবাটাও ঘোষণা কৰিছিলে যিসমূহৰ তালিকা ইতিমধ্যে প্ৰকাশ পোৱা নাছিলে তেওঁলোকৰ তালিকা সেকেন্ড লিষ্ট হয়তো উলিওৱা হ'ব আৰু দ্বিতীয়তে যিসকলে কাট অফ মাৰ্ক যিমানখিনি নিৰ্ধাৰিত মাৰ্ক ফাইনেল চাকৰি পাবৰ বাবে যিমানখিনি কাট অফ মাৰ্ক লাগে পাইছিলে বহু পৰীক্ষাৰ্থী তথাপিতো বঞ্চিত হৈছিলে কাৰণ তেওঁলোকৰ ফাইনেল লিষ্টত অথবা ফাইনেল ৰিজাল্টত তেওঁলোকে সাৰ্চ কৰি চোৱা তেওঁলোকে নিজৰ নাম লাভ কৰা নাছিলে বা ৰিজাল্ট তেওঁলোকৰ পাছ বুলি প্ৰকাশ পোৱা নাছিলে কিন্তু পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 300জন প্ৰাৰ্থী আছিলে 300জন প্ৰাৰ্থীৰ তালিকা লৈ চূড়ান্ত তালিকা ফাইনেল লিষ্ট সেকেন্ড লিষ্টৰ ফাইনেল লিষ্টখন তেওঁলোকে প্ৰকাশ কৰিব যিকোনো মুহূৰ্তত 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰা হ'ব পাৰে আৰু যিসকল লোকে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা দিছিলে তেওঁলোকে নম্বৰ ঠিকেই পাইছে ফাইনেল লিষ্টত যিমান নম্বৰ লাগে কাট অফ মাৰ্ক যিমান নিৰ্ধাৰণ কৰি দিয়া হৈছিলে অসম চৰকাৰৰ ফালৰ পৰা নিযুক্তি বৰ্ডৰ ফালৰ পৰা তেওঁলোকে পাইছিলে কিন্তু তেওঁলোকে বঞ্চিত হৈ আছিলে চাকৰি পোৱাৰ পৰা তেওঁলোকে নিযুক্তি পত্ৰ পোৱা নাছিলে খানাপাৰাৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ল কিন্তু বঞ্চিত হ'ল কেইবা
শ পৰীক্ষাৰ্থী কাৰণ তেওঁলোকে একে কাট অফ পাইছিলে নিৰ্ধাৰিত কাট অফ পাইছিলে কিন্তু তাৰ পিছতো তেওঁলোকে বঞ্চিত হৈছিলে আৰু সেই সকল প্ৰাৰ্থীৰ চূড়ান্ত তালিকালৈ সাজু হৈছে হিমন্ত চৰকাৰ কাইলৈৰ ভিতৰত নহয়তো আজি ৰাতিৰ ভিতৰত আজি নিশাৰ ভিতৰতে প্ৰকাশ পাব পাৰে সেই 300জন প্ৰাৰ্থীৰ ফাইনেল লিষ্ট থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ আৰু তেওঁলোকক 3 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব অতি শীঘ্ৰেই লগে লগে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 24 ঘণ্টাৰ ভিতৰত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি ৱেটিং লিষ্টত থকা বুলিয়ে ক'ব লাগিব বা তেওঁলোকৰ ফলাফল প্ৰকাশ কৰা নাছিল তেওঁলোকৰ ৰিজাল্ট ওলোৱা নাছিলে তেওঁলোকৰ ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰতে প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা হিমন্ত চৰকাৰে 300 প্ৰাৰ্থীৰ তালিকা লৈ সম্পূৰ্ণৰূপে সাজু হৈছে ফাইনেল লিষ্ট 24 ঘণ্টাৰ ভিতৰতে ওলোৱাৰ পূৰ্ণ সম্ভাৱনা